আজি ইমান ৰ'দ দিছে আৰু এতিয়া ছাতি লৈ এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত গৈ আছোঁ ক'ম বাৰু আপোনালোকক। এতিয়া অকণমান আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ, চাব দেই। ধান এতিয়া সেউজীয়া ধান মানে একদম পূৰা ওলাই আছে, খুব ধুনীয়া এটা পৰিৱেশ আৰু চাব। এইটোৱে আমাৰ ওচৰৰ পৰিৱেশ। কেনেকুৱা লাগিলে পৰিৱেশটো আপোনালোকে জনাব দেই। আৰু আজি কিন্তু সাংঘাতিক ধৰণৰ ৰ'দ, আৰু এতিয়া মই ক'ত গৈ আছোঁ আপোনালোকক মই ক'মগৈ বাৰু গৈ পোৱাৰ লগে লগে। আৰু দেখিছেনে পৰিৱেশটো কি ধুনীয়া। ওচৰতে এটা পাহাৰো আছে, পাহাৰটো দূৰৰ পৰা জিলিকি থাকে, খুব ধুনীয়া এটা। এতিয়া মই য'ত আহিছোঁ আৰু আহি এয়া পাই গ'লোহি, আপোনালোকক দেখুৱাম দেই, পৰিৱেশটো চাব দেই। প্ৰথমতে অকণমান ফুলনিখন দেখাই লওঁ। এতিয়া আহি পাই গ'লোহি। হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু মোৰো ভালেই বৰ্তমান। আৰু আজি আচলতে ক'ত আহিছোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাত অলপ দেখাইছোঁ বাৰু, পথাৰ চথাৰ আমাৰ ওচৰত। আৰু আহিছোঁ আজি বৌহঁতৰ ঘৰলৈ, মানে বৌ মানে আপোনালোকে আগৰ মোৰ ভিডিঅ'বোৰত মানে দেখিছে বাৰু আগত, গতিকে সেয়া বৌহঁতৰ ঘৰলৈ আহিছোঁ। বৌক দেখিবই নিশ্চয়, গ'লে আৰু দেখিলে নিশ্চয় চিনি পাবই। আৰু বৌহঁতৰ ঘৰ আচলতে আমাৰ ঘৰৰ পৰা মাত্ৰ এঘৰ এৰিয়ে বৌহঁতৰ ঘৰ। আৰু আজি ভীষণ ৰ'দ, মানে সাংঘাতিক ধৰণৰ ৰ'দ, তথাপি ওলাই আহিছোঁ। আৰু কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ, আজি বৌহঁতৰ ঘৰত মানে মিটিং আছে। মিটিং মানে আপোনালোকে জানে নিশ্চয়, আগৰ ভিডিঅ'ত দেখিছেই যে আমি প্ৰত্যেক মাহতে লগ হওঁ আমাৰ বৌহঁতৰ লগত। গতিকে আজি সেই দিনটো কৰিছে বৌহঁতৰ ঘৰত, আৰু সেইকাৰণে বৌয়ে মানে অকণমান আগতীয়াকৈ মাতিছে। এতিয়া 2টা বাজিব হ'ল, মই ওলাই আহিছোঁ ঘৰৰ পৰা। বৌহঁতৰ ঘৰ পালোঁহি। বৌহঁতৰ ঘৰতে মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, আবেলিলৈকে চাই থাকিব ভিডিঅ'টো। এতিয়া যাওঁ পাকঘৰলৈ। পাকঘৰতনো বৌয়ে কি কৰে দেখুৱাবলৈ অলপ চেষ্টা কৰিম। আৰু এতিয়া যাওঁ বোলো ভিতৰলৈ। তাৰ আগতে কথা এটা কৈ লওঁ যে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আল্পনা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু তাৰ আগতে কৈছোঁ যে কি কথাটো মানে মই ক'বলৈ থাকি গৈছে, সেইটো হৈছে বৌয়ে আচলতে ঘৰটো খুব ধুনীয়া পৰিপাটি কৰি ৰাখে, আৰু একদম ইণ্টেৰিয়ৰ ডিজাইনাৰ নিচিনাকৈ ৰাখে। মানে ক'ত ডেক'ৰেট কৰিব লাগে, কোনটো বস্তু, চব মানে আইডিয়া আছে। গতিকে ভিডিঅ' এটা মই দিম বৌহঁতৰ ঘৰখনৰ হোম টুৰ এটা। যদি আপোনালোকক লাগে কমেণ্টত মানে কমেণ্ট কৰিব, কমেণ্টত লিখিব যে হোম টুৰ যদি লাগে। আৰু আজি কিন্তু নেদেখাওঁ, কাৰণ আজি মই মিটিঙলৈ আহিছোঁ যে মিটিঙৰ পৰিৱেশটোহে দেখুৱাম। গতিকে আপোনালোকক যদি হোম টুৰ লাগে আপোনালোকে কমেণ্টত লিখিব। আৰু আজি অলপ চলপ এনেই অকণমান দেখিব, দেখিলে আইডিয়া কৰিব পাৰিব যে বৌয়ে ঘৰখন কেনেকৈ থয়। পিছত মই বাৰু হোম টুৰ এটা দিম। এতিয়া মই বৌয়ে কিন্তু খুব ধুনীয়া মানে বৌয়ে ফুল ৰুৱে, তাকে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহোঁতে মই অলপ দেখুৱালোঁ ফুলনিখন, আৰু ভিতৰতো খুব ধুনীয়াকৈ ডেক'ৰেটেড কৰি থয় ফুলখিনি। চাব দেই, আপোনালোকে দেখুৱাওক। এতিয়া বৌহঁতৰ ভিতৰলৈ সোমাই গৈছোঁ, ব'লক। আজি যে আহিছোঁ মই এয়া বৌহঁতৰ ঘৰলৈ, আৰু বৌকটো দেখিছে মোৰ ভিডিঅ'ত। আৰু এতিয়া আমি পাকঘৰতে আছোঁ, দুজনী লাগি এতিয়া কিবা কিবি বনাম আৰু দেখুৱাম। বৌক হেল্প কৰি আছোঁ। এইফালে মাংস বহাইছোঁ আৰু এইফালে ডিমৰ কাৰী হৈ আছে, এতিয়া মানে বনাই আছোঁ। আৰু তাৰপিছত দেখুৱাই থাকিম। এয়া বৌয়ে চাউল তিয়াই থৈছে, এয়া পোলাও বনাম। আৰু বৌয়ে বোলে একদম চাটনি বনাই থৈছে। চাটনি কি বনাইছে? সৰিয়হ, নৰসিংহ, তাৰপিছত জলকীয়া দি পিঁয়াজ, আদা, নহৰু এইবোৰ দি পেলাই ধুনীয়াকৈ এটা চাটনি বনাই থৈছে।
আজি বহুতৰ আইটেমখিনি দেখাইছোঁ, বৌয়ে কি বনাইছে, আৰু লগতে ময়ো অলপ হেল্প কৰি দিছোঁ। এয়া চিকেন, আৰু এয়া ডিম কাৰী, আৰু এয়া পোলাও বনাই থৈছে, আৰু এইফালে 1 কুকাৰ পাতি থৈছে, হোৱা নাই, আৰু 1 কুকাৰ বনাব লাগিব। এইটো পাতিলোঁ, 2 কুকাৰ পাতিছোঁ। আৰু আমাৰ এতিয়া দুগৰাকী আহিছে বোলে মিটিঙৰ, যাওঁ ওলাই। বৌয়ে সেয়া চৰ্বত লৈ গৈছে। সেয়া মিটিঙৰ দুগৰাকী আহি পাই গ'ল দেই, দুগৰাকী আহি পাই গ'ল বোলো। অঁ চৰ্বত মই 1:30 বাজিলে আৰু পালে আহিব। মই দেৰি হ'ল, গুৱাহাটীৰ পৰা কেতিয়া আহিলে? অঁ ভাল লাগে। মই বেহুচৰ গ'লেও চাহে লাগিব আৰু। মই দেখিছোঁ ফ্লিপকাৰ্টত। এয়া আমাৰ গোটৰ সদস্য, আজি গোটেই কেইগৰাকী আহিছে দেই, দেখাই দিছোঁ আৰু। মই থিয় খাব লগা ধুনীয়া ছোৱালী ধুনীয়াকৈ উঠাব। Oh, হয় নি? বাহ, ঠিক আছে, থেংক ইউ থেংক ইউ। যাবলৈ ওলালে নি চব? সৰুটো আনিছে। পুৰা চেলফি উঠি আছে। চেলফি উঠিছে নি? বেলেগ আৰু দেই চব। ফুলনিখন ইমান ধুনীয়া লাগিছে গোটেইকেইজনীকে, একদম এজনী অৰেঞ্জ, গ্ৰীণ, একদম হোৱাইট, ব্লেক চব মিলি গৈছে ভাই। কিহৰ বেনাৰ কিহৰ? বেনাৰ কিহৰ? বাই 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 বাই।
আকৌ লগ পাম। ভিউৱাৰ্ছসকল, আজি সকলো এতিয়া গ'ল গোটৰ মানুহ, আৰু মই ভাবিলোঁ যে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই। সকলো গ'ল আৰু ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ, কিন্তু আমি দুজনী একদম লাষ্টত এতিয়া বহি খালোঁ বৌয়ে মই। খাই কৰি এতিয়া মই যাবলৈ ওলাইছোঁ, আৰু বৌয়ে বোলে কিবা এটা লৈ যাওঁ বুলি কৈছে, লৈ যাওঁ। তাকে কি কৰোঁ নাজানো, কিন্তু মই নালাগে কৈছোঁ, সেই মানুহলৈ দি পঠিয়াইছে। গতিকে ভিডিঅ'টোতো সমাপ্ত কৰিলোঁ ইতিমধ্যে।